তেনেকৈ আমাৰ ভাল পোৱা আৰম্ভ হৈছিলে আৰু ফেচবুকৰ যোগেদি হৈছিলে What's up guys, this is Subroto Nath and welcome back to my another update. বহুত দিনৰ পিছত ভিডিও দি আছো, অলপ সাপোৰ্ট কৰিব, শেয়াৰ কৰিব। বাই দ্য ৱে আজি আমাৰ ফাৰ্স্ট আপডেটটো আছে ডিম্পু বৰুৱাৰ ওপৰত। ডিম্পু বৰুৱাই তেওঁৰ লাষ্ট ব্লগটোত দেখুৱাইছিল যে তেওঁ তিনিচুকীয়ালৈ গৈছিল আৰু তাত তেওঁ সাংবাদিক এজনে সুধিছিল যে বৰ্তমান অসমৰ বিজেপি চৰকাৰখনে 1 বছৰ সম্পূৰ্ণ কৰিছে, যিহেতু তেওঁ কিমান নম্বৰ দিব বিচাৰে 10ৰ ভিতৰত। ডিম্পু বৰুৱাক এই বুলি প্ৰশ্ন কৰিছিল সাংবাদিক এজনে। তাৰ পিছত কি উত্তৰ দিছিল আপোনালোকক মই দেখুৱাই দিছো, চাই লওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিগত 1 বছৰ ধৰি কিমান কাম কৰিবলৈ সক্ষম হৈছে? কিছুমান কাম কৰিছে আৰু কিছুমানত বাৰু ইমান সফল হোৱা নাই যিমান ভাবিছিল। যেনেকুৱাকৈ মেইনলি ক'ব গ'লে মূল্যবৃদ্ধিটো কণ্ট্ৰল কৰিব পৰা নাই। সেই হিচাপত চাব গ'লে যদি 10ৰ ভিতৰত নম্বৰ দিব যায় 6-7 মান দিব পাৰি আৰু 7। 10 বছৰ 10 কিয় দিব নোৱাৰে? তাৰ ভিতৰত 10টো এনেকুৱাকৈ 10 এইটো মানে এইটো বেলেগ হৈ যাব লাগিব, এইটো ভগৱানে আহি চলাব লাগিব, এই 10 পাব বাকী 9-8 মানে যিখিনি এক্সপেক্টেশ্যন দিছিলে যে আমি এই কৰিম সেই কৰিম, সেই এক্সপেক্টেশ্যনখন যদি নিদিলেই হয়, যদি এইখিনি কাম কৰিলে হয় তেতিয়াহ'লে 9-8 ঠিকে আছে। কিন্তু যিখিনি এক্সপেক্টেশ্যন দি গ'ল সেইমতে কিছু কাম কৰিছেও, কিছু কৰাও নাই আৰু ইমান সম্ভৱো নহয় দিয়কচোন। ইমান মানুহ থকা এখন জেগা চহকীয়া লাগি গৈছে, তো ইয়াত নৰ্মেল কাম কৰি আছে আৰু আশা কৰোঁ ভৱিষ্যতলৈকে কৰি থাকিব। তো সেইবাবে মোৰ মতে 6 আৰু 7ৰ মাজতে থাকিব আৰু 7। সো আপোনালোকে দেখিলে যে ডিম্পু বৰুৱাই 10ৰ ভিতৰত 7 নম্বৰ দিছে বিজেপি চৰকাৰখনক। আপোনালোকে বাৰু কিমান দিব বিচাৰে কমেণ্ট কৰি জনাবচোন। সো ইয়াৰ পিছত নেক্সট আপডেটটো আছে পাখি ৰাজবংশীৰ ওপৰত। পাখি ৰাজবংশীয়ে ৰিচেণ্টলি 2 দিন আগতে তেওঁৰ ইউটিউব চেনেলত এইটো ভিডিঅ' আপলোড কৰিছিল, য'ত তেওঁ কৈছে তেওঁলোকৰ মাজত থকা প্ৰেম কাহিনী, মানে কাকু নামৰ ল'ৰাজনৰ লগত থকা প্ৰেম কাহিনী আৰু তেওঁৰ লগত কেতিয়া বিয়া হ'ব সেই কথাও কৈছে। আপোনালোকক মই সৰু ক্লিপ এটা ইয়াতে প্লে কৰি দেখুৱাই দিছোঁ। কিন্তু সেয়াই আৰু আমাৰ জীৱনৰ আৰু কাহিনীখিনি। আৰু লাহে লাহে আমাৰ ঘৰখনো দেখুৱামগৈ। মোৰ ঘৰ হ'ল তেজপুৰত, ইয়াৰ হ'ল নগাঁৱত। তেনেকৈ আমাৰ ভাল পোৱা আৰম্ভ হৈছিলে আৰু ফেচবুকৰ যোগেদি হৈছিলে। তেনেকৈ ইমান দূৰ আৰু কেনেকৈ হেৰি হ'ব ফেচবুকৰ যোগেদি ভাল পোৱা আৰম্ভ। আগতে মানে বহুত মেছেজ কৰি থাকে, তেনেকৈ মই ৰিপ্লাই নিদিওঁ, মানে সেয়াই অলপমানতো থাকিবই আৰু তাৰপিছত এনেকৈ লাহে লাহে আৰম্ভ হ'ল। লগ চগ কৰিব আহে, আমাৰ ঘৰতো জনাজনি হ'ল, ইহঁতৰ ঘৰতো জানে। তেনেকেই হয় আৰু সেয়াই হঠাতে কিবা এটা হৈ গ'ল আৰু কোনে জানে কাৰ কপালত কি লিখা থাকে। ইয়াৰ য'ত সেইটো মানে বিজনেছটো আৰম্ভ হ'ব তাৰ সেই মাটিখিনিতে মানে আমি ডাঙৰকৈ বিয়াখন মানে পাতা ব্যৱস্থাটো কৰিম আৰু আপোনালোক সকলো আহিব, ভাল লাগিব। সো গাইজ এয়া আছিল আজিৰ ভিডিঅ'টোত কভাৰ কৰা 2টা আপডেট। আপোনালোকে মোক ছাপোৰ্ট কৰিব। বহুত দিন পিছত ভিডিঅ' দি আছোঁ, নাজানো কিমান ভিউজ আহে বা নাহে। পুৰা 2 মাহ পিছত ভিডিঅ' দি আছোঁ, সময়ে নাপাওঁ আৰু এনেও মই এলেহুৱা, সেইকাৰণে মানে ভিডিঅ'বিলাক দিব নোৱাৰোঁ। সো আপোনালোকে ছাপোৰ্ট কৰিব আৰু আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। সো আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।